हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आपलोगे चाই আছে प्रवन केपी क्रिएशन। तो आज आमी जाम नामरूप वाटरफल এটা আছে नामरूप वाटरफলত जाम आज आमी। तो मोर লগত कल्प विशाल बाबू आकाशदीप सब যাব मोर লগত পুরা এক্সাইটেড হৈ আছো। মই আগতো গৈছো এবাৰ, খালি এতিয়া সামাৰ ভেকেশন যিয়ে চলি আছে। তো সামাৰ ভেকেশনত গৈ আৰু বেছি ভাল লাগিব, পুরা পানী হৈ আছে ইফালে ইফালে কল্প আৰু বিশাল গৈ আছে। তো বলক ভিডিওটো আৰম্ভ কৰো। गाइस जयपुर पर गलो नामरूप पालोहि आमी एतिया इया चाওক ইয়াৰ নামৰূপ সোণাৰী তিনিআলি। আমি এতিয়া এইফালে যাব লাগিব। এইফালে শিৱ মন্দিৰত আছে, যিহেতু হাৱন মাহ চলি আছে, প্ৰে কৰি লওঁ গৈ মেলি ওচৰতে এবাৰ। হৰ হৰ মহাদেৱ। এয়া চাওক আমি পালোহি APL আসাম পেট্ৰোকেমিকেল লিমিটেড। এয়া চাওক নামৰূপ থাৰ্মেল, এনে জয়পুৰ থাৰ্মেল আছে যে কাৰেণ্ট সাপ্লাই কৰিবৰ কাৰণে, এনে নামৰূপতো থাৰ্মেল আছে এইখন। তো এইফালে দেখিছে টাৰ্ণিংটো, এই টাৰ্ণিংটো ফালে দিল্লী ঘাট ফালে যায় আৰু আমি এতিয়া সোমাব লাগিব এইফালে। এইফালে গলি এটা আছে, এই গলিটোৰ ফালে সোমাব লাগিব আমি এতিয়া। গাইস আহি পাই গলো আমি জেগাত। এই বাবু এটি ৰখি আছে, বাবু আকাশে আমি তাত ড্ৰেছ চেঞ্জ কৰি ল'ম, তাৰপৰা এই তলফালে যাব লাগিব। আমি তলত আমি পানী যাব লাগিব, প্ৰায় 1-2 কিলোমিটাৰমান যাব লাগিব পানীয়ে। তাৰপৰা আমি ৱাটাৰফলটো পাম। পানীয়ে যাব লাগিব, আমাক প্ৰায় 1-2 কিলোমিটাৰমান পানীয়ে যাব লাগিব। গাইস চাওক পুৰা পানী বাঢ়ি আছে, পুৰা জোৰ দি যাবলগীয়া হৈছে। আমি যিমান পাৰিছোঁ মাটি ওপৰে ঘাঁহে গৈ আছোঁ। বাঁহ ঝাৰ তলে যাব লাগিব আমি এতিয়া। এয়া চাওক বাঁহ ঝাৰ তলে গৈ আছো। Boy, I'm there, boy. Got it. তাৰ মুখ চাওক হাঁহি পুৰা। আৰু বলক লাহে যাওঁ, মোৰ ভৰি চেল খালে পুৰা। তেজ নোলালে হয় আৰু লাহে বলক। গাইস ইয়াত পানী চাওক, পানী পুৰা সুত বাঢ়ি আছে, ইয়াত পুৰা কাৰেণ্ট বাঢ়ি আছে। লাহে যাব লাগিব আমাক, পুৰা বাঢ়ি আছে, দেখিছে নাই? কল্প বাবু আৰু আকাশদীপ আগফালে গৈ আছে, মই আৰু বিশাল পিছফালে গৈ আছো। আৰামছে গাইস ইমান দূৰ আহি আপোনালোক দুটা ৰাস্তা পাব, এটা চিধা যাব লাগে, এটা ইফালে যাব লাগে। তো আমি চিধা নাযাওঁ, আমি এইফালে টাৰ্ণ এটা ল'ব লাগিব। আমি টাৰ্ণটো ফালে যাম। এতিয়া চাওক টাৰ্ণটো ফালে আৰু পুৰা শিলগুটি আছে, শ্লিপ নাখালে হয়। আমি ঝৰ্ণা গৈ আছো গাইস, ঝৰ্ণা চাওক পুৰা এডভেঞ্চাৰ হৈছে আমাৰ কাৰণে। বাঁহ গছৰ তলত শিলগুটি, পানীৰ সোঁত চব ফেচ কৰি মেলি আমি গৈ আছো লাহে। গাইস ফুল এডভেঞ্চাৰ হৈছে, পুৰা এডভেঞ্চাৰ। মই এতিয়া পৰোঁতে বাচিলোঁ। মই মোবাইল ল'বলৈ ভয় লাগিছে, মোবাইলটো ৱাটাৰপ্ৰুফ নহয়তো, সেইখিনি পৰি গ'লে প্ৰব্লেম হৈ যাব মোৰ। আৰু বেছি দূৰ নাই, আৰু বৰ বেছি দূৰ নাই, আৰু আমি আহি পালোহিয়ে ৱাটাৰফল। আমি এতিয়া মানুহৰ চিঞৰ শুনি আছোঁ লাহে। এয়া চাওক আমি অহাৰ আগতে দাদাকেইজন ইয়াত বহি আছে, এনজয় কৰি আছে পুৰা।
ঝৰ্ণা চাওক পুৰা ভিডিঅ' কৰি দিছোঁ মজা লাগিছে দেখিছে নাই পুৰা এইবিলাক আকাশদ্বীপ ভিউ চাওক ভিউ কিবা দাদা ধাপ মাৰি দিলে গাইজ ফুল এনজয়মেণ্ট কৰি ল'লোঁ পুৰা এনজয়মেণ্ট হৈ গ'ল এতিয়া গছতে গা মোহাৰি লৈছে তাৰপৰা আমি এতিয়া ঘৰলৈ ওলাওঁ বলক প্ৰায় 3টা বাজিলেহি এতিয়া তো সোনকালে ওলাওঁ বলক পুৰা এনজয়মেণ্ট কৰি ল'লোঁ পুৰা মজা লাগিলে বাই বাই ঝৰ্ণা কল্প কল্প কেনেকুৱা লাগিলে ৱাটাৰফলত বহুত ভাল লাগিলে পুৰা এনজয় কৰিলোঁ ন কল্পই বাৰু অলপ অলপ নামাই নাছিলে মাজে মাজে ভয়তে লাষ্টত নামিলে আৰু পুৰা ফ'ৰ্চ কৰাৰ পিছত বহুত দ আছিলে কি পুৰা ভয় খাইছে এই যাওঁতে আৰু ৰিক্সি হৈছে কাৰণ কি লাহে লাহে আন্ধাৰ হৈছেতো আন্ধাৰ হৈছে সেইটো কাৰণে আৰু পুৰা শ্লিপ হৈ আছে মেচ নাই নিজৰ এক্সপিৰিয়েঞ্চটো কিবা ক'ব এক্সপিৰিয়েঞ্চটো আহি কেনেকুৱা লাগিছে আপোনালোকক মজা লাগিছে ন মজা মজা তোমাৰ ভালে ন কেনেকুৱা লাগিছে আহি মেলি ভালে লাগিছে ভাল লাগিছে ন অনুভৱ ভালে আপোনাৰ ভালে ভালে মোৰ মজা লাগিলে যোৱা আগলৈ পুৰা এনজয় কৰিব পাৰিবা ভালেমান দূৰ যাব লাগিব আৰু তোমালোকক যাবা পুৰা ভাগৰ লাগি গৈছে ভৰি তলুৱাডোখৰ পুৰা খুচিলে যে ক'ৰবাত কাঁইট ক'ৰবাত শিলগুটি পুৰা খুচি দিছে আৰু অৱস্থা বেয়া এতিয়া আৰু অলপ আৰু পামহিয়ে ওলাম আগফালে আগফালে ড্ৰেছ ট্ৰেছ চেঞ্জ কৰিব লাগিব তাৰপৰা যাম কিন্তু মজা লাগিলে কেতিয়াবা এডভেঞ্চাৰ কৰিব লাগে লাইফত তেতিয়া ভাল হয় বহুত মজা লাগিলে এতিয়া গাইজ ওপৰলৈ আহি পাই গ'লোঁ এতিয়া বহুত মজা লাগিলে পুৰা মজা লাগিলে ন আমাক পুৰা মজা লাগিলে আৰু কৈ দে কিবা এটা ভিডিঅ'টো ভাল লাগিলে কিবা কৈ দে ভাল লাগিলে যদি সাবস্ক্ৰাইব কৰিব লাইক কৰিব ডিসলাইক মাৰি দিব শ্বেয়াৰ কৰিব ডিসলাইক নেমাৰিব ইয়াৰ কথা নুশুনিব একেবাৰে ডিসলাইকটো একেবাৰে নেমাৰিব ভিডিঅ'টো ভাল হৈছে অলৰেডি আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব থেংক ইউ গল্প গাইজ ঝৰ্ণা ফুৰি ল'লোঁ এতিয়া মানে মোৰ নামৰূপতে টিউশ্যন আছে নামৰূপত টিউশ্যনটো কৰি ল'ম ফিজিক্সৰ তাৰপৰা ঘৰলৈ যাম এটি গুচি যাব তাৰপৰা মই যাম মই অকলে যাম আমি ঝৰ্ণাত থাকোঁতে আন্ধাৰ লাগিছিলে বাট বাহিৰলৈ এতিয়া পোহৰে হৈ আছে পুৰা তো মোৰ 4টাৰ পৰা টিউশ্যন আছে তো এতিয়া 3:50 হৈছে 10 মিনিটত মই টিউশ্যন পাবগৈ লাগিব 2 hours later গাইজ টিউশ্যনৰ পৰা ওলাই গ'লোঁ মই এতিয়া ঘৰলৈ গৈ আছোঁ বহুত দেৰি হৈ গ'ল মোৰ প্ৰায় 6টা বাজিলেহি আন্ধাৰো হৈ গৈছে চবফালে তো ঘৰত ফোন মাৰি আছে মোক জল্দি বুলি গৈ তো গৈ আছোঁ আকাশদ্বীপেতো গুচি গৈছিলে মোৰ টিউশ্যন শেষ হ'ল এতিয়া 5:30 শেষ হ'ল তো মই ওলাইছোঁহি এতিয়া সোনকালে ঘৰ যাওঁ বলক মই আহোঁতে এই বিলাহী ৰাস্তা ফালে সোমাই দিলোঁ পুৰা বৰষুণ দি আছে বৰষুণ ষ্টাৰ্ট হৈ গ'ল এতিয়া পুৰা বৰষুণ তিতি গৈ আছোঁ মই গাইজ মই ঘৰ আহি পাই গ'লোঁ তো এতিয়া মই গা পা ধুই ল'লোঁ ফ্ৰেছ হৈ গ'লোঁ ফ্ৰেছ হৈ এতিয়া বাহিৰলৈ ওলাই আহিছোঁ ভাত পানী খাই মেলি তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব বাই বাই গাইজ নতুন এটা ব্লগৰ লগত লগ পাম বাই বাই